কৃষ্ণ আজি ভাওনা আছে আমাৰ বৰপথাৰ সেই হেতুকে বৰপথাৰ অভিমুখে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিবলৈ আমি সাজু হ'লোঁ। আজি ব্লগটো ঘৰৰ পৰাই আৰম্ভ কৰিলোঁ। ৰাইজ গৰম বহুত বেছি পৰিছে। মই বোলো উৎপল হাতৰ দোকানৰ পৰা হাফ পেণ্ট এটাকে কিনি লোৱা যাওক, সেই বুলি ভাবি হাফ পেণ্ট এটা কিনি ল'লোঁ। তাৰ বহুত কথা, আজিকালি ই ভাওনা একেবাৰে এৰিয়ে দিলে, দোকানত ব্যস্ত মানুহ। আমি আহি বৰপথাৰ পালোহি। বৰপথাৰ ধ্ৰুৱদাৰ ঘৰত বোলো এপাক সোমাই যাওঁ। সোমাই আহিয়েই দেখিলোঁ তেখেত পূৰা কথাত ব্যস্ত। ধ্ৰুৱদা আকৌ বৰপথাৰ মেইন মানুহ। আজি নাটভাগ ধ্ৰুৱদাৰ পৰিচালনাতে হ'ব। আমি বোলো বাহিৰত নবহি একেবাৰে ভিতৰলৈকে সোমাই যাওঁ। ধ্ৰুৱদাও ক'লে ভিতৰতে বহাগৈ। আমাৰ আকৌ দুজনমানে কেৰম এখন দেখি কেৰম খেলাত ব্যস্ত হৈ পৰিলে। আমিও খেলখন অকণমান উপভোগ কৰিলোঁ হাঁহি ধেমালিৰ মাজেৰে। আমি আহি পাই নামঘৰৰ পৰিৱেশসমূহ অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আমি লৰালৰিকৈ গৈ মেকআপ আৰম্ভ কৰি দিলোঁ। এইফালে সৌৰভ ককাইদেউ, উজ্জ্বল ককাইদেউ আৰু মই মেকআপ আৰম্ভ কৰি দিলোঁ।
ৰাইজ ভাওনা শেষ হোৱালে ৰাতি পুৱালে। ৰ'ব, আজি নাটভাগীৰ নাম ক'বলৈ আকৌ পাহৰিয়ে গৈছিলোঁ। আজি নাটভাগীৰ নাম হ'ল কুৰু সন্ধ্যা। আজি নাটভাগী মহিলাসকলে অভিনয় কৰিছিলে। আমিও ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিবলৈ প্ৰস্তুতি হ'লোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল।